স্বাগতম জনাইছো টু টেকনিক্যাল ব্ৰাদাৰ ইউটিউব চেনেললৈ। মই প্ৰণৱ আৰু মই সুমন। আজিৰ ভিডিঅ'টো বনাইছো আমি পিংকু আৰু অনামিকাৰ ফেচবুক পেজ। আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব, নিশ্চয় ভাল পাব, কাৰণ পিংকুৱে বম ঠগন খাব লাষ্টত। হেই কেলা, মোৰ মোবাইলৰ ৰিচাৰ্জ গিলা এনে যায়, না ফোন না নেট খচাব পাৰো, একো নোৱাৰো দেখোন। ফেচবুকটোৱে খুলি ল'ম নেকি অলপ। সেইটো উদয় আহি আছে, তাক ফেচবুকটো খুলি দিব যামগৈ। কি হে পিংকু, কি কৰি আছা? নাই এনেই বসো ৰ। ঐ দয়, মোক ফেচবুক একাউণ্টটো খুলি দি না। কি হয় ফেচবুক খুলি তই কি করবি? নাই এনে শুনছো ফেচবুকত বোলে ধুনীয়া ধুনীয়া চলি পায়, চাওঁ দুটা এটাৰ লগত লিলিমাই কৰিব আৰু নেকি। চাবি আৰু লিলিমাই ওলাই যাব। আন দি মোবাইলটো। ল হৈছে দে, ধন্যবাদ ভাই। এইটো কিবা কেমেৰাৰ দৰে যাইছে, এইটো কি দিব লাগে? আৰে এইটো প্ৰফাইল, তাতে তোৰ ফটো দিব লাগিব। সেইখিনি নাজনাৰ ফেচবুক চলাব আহিছা? হেই মোৰ ফটো দিলে কাই চাবাৰে নাই, সালমান খানৰ ফটো দি থাম ৰ, সবে ঘূৰি ঘূৰি যাব। হ'ব দে, ছোৱালীকেইটাই ফটো চাব পাৰিলে হ'ল আৰু। এইবাৰ তই চিনা জানা মানুহগিলাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থাক, যদি একচেপ্ট কৰে তই মেছেজ কৰিব পাৰিবি। দে দে মই ঘৰত যাওঁ আৰু বাগাৰ দি মেছেজ কৰি থাকিম। যা মই যাম। मेरे सपनों की रानी कब आएगी तू? ফেচবুকতে খুলো, কাবাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাও ৰ। এইটো হ'ল নিশান দাস, দিলো। সীমান্ত, ইয়াকো দিলো। দীপাংকৰ, অনৰজিত, এইকেইটা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই, এটা ভাল বন্ধু মোৰ। ইটো আৰু কয় অনামিকা, প্ৰফাইলটো বম ঠগা দেখোন। ইয়াক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই চাওঁ ৰ, কি কৰে। বাহ, সীমান্ত, নিশান, অনৰজিত, দীপঙ্কৰ সবে দেখোন একসেপ্ট করছে। বাহ, অনামিকাও একসেপ্ট করছে। এটা মেসেজ দেম নাকি? হাই বলি দেম দে, চাং র রিপ্লাই দেই না নিদে। ও দিছে দিছে, হেলো বলে, হে রে কি খবর দি চাং র। আইছে রিপ্লাই, কি দিছে তো? ভালে দিয়া, তোমার কি খবর? ও মোর খবর খুব ভাল, মই তামাম হ্যাপি হয়ে আছি বর্তমান। তো এই মেসেজটা দিবা লাগবো, ছোৱালীবিলাক তো প্ৰসংগ কৰিলে খুব ভাল পায়। এইটো দেম ৰ। তুমি ইমান ধুনীয়া, তোমাক কি ভগৱানে বেলেগকে বনাই দিছে নেকি? আইছে ৰ ৰিপ্লাই, কি দিছে তো? মই এনেও বহুত ধুনীয়া, পাপা ঐ কিমান বা ধুনীয়া আপিটো। তো মোবাইল নাম্বাৰটো খুজি চাম, দেই না নাই। তোমাৰ মোবাইল নাম্বাৰটো দিবা নেকি? চাম ৰ কি কয়। হে ৰাই ডাইৰেক্ট দেখোন 985 ডাইৰেক্ট দি দিছে হে। আৰু দিছে কিবা, কি দিছে এইটো? কালি সন্ধিয়া কল কৰিবা, পাপা ঐ। ৰ সন্ধিয়াটো লাগিলে, ফোনটো কৰি থাম ৰ। কোনে কৈছে? মই পিংকু, চিনি পাইছেনে মোক? নাই চিনি পোৱা নাই, কোন বা আপুনি? মই সেই ফেচবুকত পিংকু, তুমি যে কালি নাম্বাৰ দিলা। চিনি পাইছো। তুমি ইমান ধুনীয়া, মই যেনেকে তোমাক সপোনত দেখা পাওঁ। বাপৰে, মোক এতিয়ালৈকে দেখা নাপালা আৰু সমস্যা আৰম্ভ কৰিছে। তুমি সপোনতো বহুত ধুনীয়া। আৰু বহুত টাইম লাগব, তাতকে অনামিকাকে ফোন কৰিম। হেল্ল', নো কি কৰি আছা? জানতো, মই এনেই ফুৰিব আহিছো অলপ পথাৰৰ ফালে। আমিতো এনেকে কথা পতা 3 মাহমান হ'লেও পায়, তুমিতো এদিনো ফটো নিদিলা এটা। নাই ফটো চটো চাই কি কৰিবা, অৰিজিনেল চাবা আৰু তাৰে পৰা লৈ আহিবা। হ'ব দে, পিছে কেতিয়া লগ দিবা? পৰহি আহা, সৰ্বগড় গৰখীয়া মন্দিৰত লগ দিম দে। হ'ব দে গেলি পুৰা সাজি কেজি আছো, আহি অনামিকে দেখা পালে পচন্দ কৰো। আমাৰ গাঁৱত মোৰ গাৰ্লফ্ৰেণ্ডটোৱে দেখাত বেছি ভাল হ'ব নেকি? সেই এটা ধুনীয়া এটা ছোৱালী আহি আছে, সেইটো অনামিকা নেকি? অনামিকা, ছোৱালী দেখা পালে কথা পাতিব মন যায় না, অভদ্ৰ।
আহা নাই কিয় এতিয়ালৈকে অনামিকাই যাওঁতে নন্দিনী হোটেলত লৈ যাব লাগিব কিবা খাই যায় নেকি এইটো আৰু কাই হৈছে নাই কথা পাতিব নোৱাৰা আৰু মাৰি খাব লাগিব তুমি পিক কৰে অ হয় কিয় মই অনামিকা সেই ফেচবুকৰ হা ফেচবুকৰ প্ৰফাইলে দেখোন বৰ ধুনীয়া ফটো দি থৈছা দিছো আৰু ভাল লাগে এয়া পিছে তুমিতো চবৰ কাৰণে ফটো দি দিছা সেইটো বাদ দিয়া অলপ হৈ আছে যাব লাগে গাড়ী আছে না নাই ক'ত যাব লাগে হা কিয় তুমি দেখোন কৈছা লগ ধৰিলে লৈ যাবা ঘৰত মই কাপোৰ কানি লৈ আহিছো মই হিচাপ নাই মোক দিবই লাগিব হে ভগৱান কি পালত পড়লো হে মই নৰো তোক দিলি আমার ভাই রাস্তা পথে খেলবো যা যা তোর রাস্তা তই ধর মোৰ ৰাস্তা মই ধৰো ফেচবুকত ভাল পাবাই সলমান খানৰ ফটো দিছে তই দেখোন বহুত ধুনীয়া ধুনীয়া ছোৱালীগিলা ফটো দিছ নিজৰ যিহে চেহেৰা হৈছে যা ফুট ফুট নেদেখাকে ভাল পাই বম ঠক খালো जिंदगी की तलाशी में हम मौत के कितने पास आ गए তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক